হাই গাইজ, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই গ্ৰামাৰৰ এটা গুৰুত্বপূৰ্ণ চেপ্টাৰ টেন্সৰ বিষয়ে আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা মই ৰিকুৱেষ্ট কৰোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকিব। টেন্স consists of three parts: present tense, past tense, future tense. আজি আমি কথা পাতিম প্ৰেজেণ্ট টেন্সৰ বিষয়ে। এ ভাৰ্ব এক্টিং ইন দ্য প্ৰেজেণ্ট টাইম ইজ কল্ড প্ৰেজেণ্ট টেন্স। মানে বৰ্তমান সময়ত কৰি থকা ক্ৰিয়াকে প্ৰেজেণ্ট টেন্স বুলি কয়। প্ৰেজেণ্ট টেন্স আকৌ চাৰিটা ভাগত ভাগ কৰিছে: প্ৰেজেণ্ট ইনডেফিনিট বা চিম্পল প্ৰেজেণ্ট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এতিয়া প্ৰথমটো চাওঁ। প্ৰেজেণ্ট ইনডেফিনিটৰ কেইটামান নিয়ম আছে, সেইকেইটা চাওঁ। প্ৰথমতে চিৰসত্য ঘটনা বুজাবলৈ চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰা হয়। ইয়াতে এক্সাম্পলটো চোৱা: দ্য ছান ৰাইজ ইন দ্য ইষ্ট। সূৰ্য পূব দিশত উদয় হয়। এইটো চিৰন্তন সত্য ঘটনা, সেইকাৰণে চিম্পল প্ৰেজেণ্ট হৈছে। মিল্ক ইজ হোৱাইট, গাখীৰ বগা, সদায় বগাই হ'ব, ই ক'লা কেতিয়াও বা অন্য কালাৰো নহয় গাখীৰ, সেইকাৰণে চিৰসত্য ঘটনাবোৰক চিম্পল প্ৰেজেণ্টত বহে। ইয়াৰ ফৰ্মটো হৈছে চিম্পল প্ৰেজেণ্টৰ ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। এছ মানে ছাবজেক্ট, ভি মানে ভাৰ্ব, অ' মানে অবজেক্ট। তাৰ নেক্সটলৈ আহিছোঁ। অভ্যাসগত কামৰ কথা বুজাবলৈ চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰা হয়। ইয়াৰ এক্সাম্পলটো চোৱা: আই অলৱেজ গ' টু স্কুল অন ফুট। মই খোজকাঢ়ি সদায় স্কুললৈ যাওঁ। সদায় যায়, অভ্যাস হৈ গৈছে, মানে এইটো চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য। বৰ্তমান সময়ত কোনো কাম হোৱা বুজাবলৈ চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰা হয়। ইয়াৰ এক্সাম্পলটো চোৱা: বৰ্তমান সময়ত তাৰমানে দেখা বা কিবা কাম কৰা বুজাবলৈ চেণ্টেন্সটো চিম্পল প্ৰেজেণ্ট টেন্স হ'ব। এক্সাম্পলটো চোৱা: আই চি এ মংকি। মই এটা বান্দৰ দেখিছোঁ, বৰ্তমান সময়ত দেখি আছোঁতো, সেইটো চিম্পল প্ৰেজেণ্ট টেন্স হ'ব। তাৰ নেক্সটলৈ আহিছোঁ। যিবোৰ কাম প্ৰায় প্ৰতিদিনে বা প্ৰতি সপ্তাহে বা সময়ে সময়ে বা প্ৰায় হয়, তেনেবোৰক চিম্পল প্ৰেজেণ্টত ব্যৱহাৰ কৰা হয়। এক্সাম্পলটো চোৱা: হি গ'জ হোম এভৰি ছানডে। সি প্ৰত্যেক দেওবাৰে ঘৰলৈ যায়, মানে প্ৰতি দেওবাৰে, সেইটো প্ৰতি সপ্তাহে ঘৰলৈ যায়, নিয়মটোৱে সেইটো কাৰণে এইটো চিম্পল প্ৰেজেণ্ট টেন্স। তাৰ নেক্সটলৈ আহিছোঁ। অতীতকালৰ কোনো এটা ঘটনা বেছি স্পষ্টভাৱে বুজাবলৈ কেতিয়াবা চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰা হয়। ইয়াকে হিষ্ট্ৰিকেল প্ৰেজেণ্ট টেন্স বুলিও কোৱা হয়। অতীতকালৰ কিছুমান ঘটনা বৰ্তমান সময়ত বেছি স্পষ্টভাৱে বুজাবলৈ চিম্পল প্ৰেজেণ্ট ব্যৱহাৰ হয়। ইয়াৰ এক্সাম্পলটো চোৱা: গান্ধীজী ইজ দ্য নেশ্যন অফ দ্য ইণ্ডিয়ান। গান্ধীজী ইজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান নেশ্যনেলিটি। আমাৰ মহাত্মা গান্ধীক জাতীয় পিতা বুলি কোৱা হয় ভাৰতবৰ্ষৰ। সেইটো অতীতকালৰ বাক্য যদিও বেছি স্পষ্টভাৱে বুজাবলৈ প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰা হৈছে। চিম্পল প্ৰেজেণ্ট ব্যৱহাৰ কৰা। কোনো লিখকৰ সমালোচনা লিখোঁতেও সাধাৰণতে চিম্পল প্ৰেজেণ্টে ব্যৱহাৰ কৰা হৈছে। এক্সাম্পলটো চোৱা: হেমলেট ইজ প্লে। হেমলেট নাটকখনৰ কথা কৈছে। চিম্পল প্ৰেজেণ্ট টেন্স ইমানেই। এতিয়া নেক্সটটো আহিছোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। কোনো এটা কাম বৰ্তমান সময়ত হৈ থকা বা চলি থকা বুজাবলৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। ইয়াৰ
from to hoise subject plus be verb kita tumalage janai sage am is are was were ebur hobo be verb plus main verb tar pisot main verb er logot ing jog hobo tar pisot object I example to soa I am doing a work moi কাম কৰি আছো I লগত be verb হৈছে do লগত ing যোগ হৈ গৈছে ঠিক তেনেদৰে the boys are playing cricket a play main verb লগত ing যোগ হৈছে she is writing letter তাই লিখি আছে চিঠি এখন লিখি আছে এবোৰ present continuous tense এতিয়া নেক্সট টু আহিছো present perfect কোনো এটা কাম এই মাত্ৰ শেষ হোৱা বুজাবলৈ present perfect tense ব্যৱহাৰ কৰা হয় এই মাত্ৰ শেষ হৈছে হোৱা কাম বুজাবলৈ present perfect tense ব্যৱহাৰ কৰে ইয়াৰ ফৰ্ম টো হৈছে subject plus have plus verb past participle to বহিব plus object have বা has কোনবা এটা বহিব বাক্যটো চাই ইয়াৰ এক্সাম্পলটো চোৱা I have done the work just now মই এই মাত্ৰ কামটো শেষ কৰিলো এটো ডুৰ past participle হৈছে done সেইকাৰণে done বহিছে I লগত have বহে থাৰ্ড পাৰসন লগতে has বহে She has finished her duty তাই ডিউটি শেষ কৰিলে ইয়াত ফিনিশ বহিছে ফিনিশৰ past participle finished হৈছে you have read the lesson ইয়াত read বহিছে কাৰণ past participle read হয় তাৰ নেক্সট আহিছো বহুত দিনৰ আগৰ পৰা বৰ্তমানলৈ চলি থকা বুজাবলৈ present perfect continuous tense ব্যৱহাৰ হয় কিন্তু অকল present perfect continuous tense ব্যৱহাৰ বহুত দিনৰ পৰা কিবা এটা কাম চলি থকা বুজাবলৈ বৰ্তমানলৈ চলি আছে কিন্তু অকল be verb যদি sentence টো থাকে সেই ক্ষেত্ৰত present perfect tense হয় তেতিয়া since শব্দটো লগত থাকিব be verb থাকিলে sentence টো তেতিয়া present perfect হ'ব sentence টো আৰু since টো লগত থাকিব এটো মনত ৰাখিবা তোমালোকে তাৰ নেক্সট টো লাইছো present perfect continuous tense আগৰ পৰা কিবা এটা কাম আৰম্ভ হৈ বৰ্তমান অৱস্থালৈ চলি থকা বুজাবলৈ present perfect continuous ব্যৱহাৰ কৰা হয় ইয়াৰ ফৰ্ম টো হৈছে subject plus verb subject plus have বা has plus been plus verb plus verb লগত ing যোগ plus object ইয়াৰ এক্সাম্পল টো চোৱা I have been living in the home since 1990 মই 99 চনত পৰা এই ঘৰটোত আছো ঘৰটোত বাস কৰো he has been reading for 2 hours মই 2 ঘণ্টা ধৰি পঢ়ি আছো it has been reading since morning মই ৰাতিপুৱাৰ পৰা পঢ়ি আছো for আৰু since এই দুটা নিয়ম এটা আছে কেনেকৈ ব্যৱহাৰ হয় এটো কৈছো present perfect continuous tense present of time বুজাবলৈ since আৰু point of time বুজাবলৈ for ব্যৱহাৰ হয় এতিয়া he has been reading for 2 hours ইয়াত point নিৰ্দিষ্টকৈ কৈ দিছে মই 2 ঘণ্টা ধৰি পঢ়ি আছো এখানে for এবোৰ এনেকুৱা ক্ষেত্ৰত for ব্যৱহাৰ হয় আৰু it has been reading since morning মই ৰাতিপুৱাৰ পৰা পঢ়ি আছো কিন্তু কোনো নিৰ্দিষ্ট টাইম দিয়া নাই সেই কাৰণে present of time বুজাইছে হেতু কাৰণে since বহে এনেকুৱা বাক্য since বহিব present tense বিষয়ে ইমানে আছিল মোৰ যদি ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহে মই দি থকা নতুন ভিডিওবোৰ আপডেট আপোনালোকে পাই থাকিব ধন্যবাদ